All the best to all the candidates whosoever is contesting in forthcoming election. সকলো ট্ৰাইবেল মানুহ আহক, জয়যুক্ত হওক, ট্ৰাইবেলৰ কাৰণে কাম কৰক, ট্ৰাইবেল কাৰণে মাত মাতক, কিন্তু আমাৰ মাজত হাই কাজিয়া কৰিব নালাগে আৰু আমি সুবিধা দিব নালাগে নন ট্ৰাইবেলক ইয়াত আমাক শাসন কৰিবলৈ আহক। আমি ট্ৰাইবেল মানুহে আমাক যদি নন ট্ৰাইবেল যদি শাসন কৰে তেতিয়াহ'লে আমি ওৱান ডে ভিখাৰী হোৱাটো কনফাৰ্ম। আমাক ডিসইউনাইট কৰিবলৈ গৈছে, আমাক ধ্বংস কৰিবলৈ গৈ আছে, এইটো আপোনালোকে কৰিবলৈ নিদিব আৰু নকৰিব প্লিজ। I as a Raju Deuri, as a tribal activist, I appeal and request to all my fellow brothers, please don't cast any vote against the anti-tribal national party or regional party or not to any organization whosoever is working against a tribal community. Kulumbai, Joy Kundi, regarding BTC, BTR election, I am as a tribal activist, as a tribal student association, All India Tribal Union or advisor হিসাবে মই এটাই রিকোয়েস্ট কৰিম to all my tribal fellow brothers ইয়াত যিসকল বহবাস কৰি আছে বিটিআৰ তেখেতসকলক এটাই ৰিকুৱেষ্ট যে আমাৰ মাজত হাই কাজিয়া কৰিব নালাগে। ইউপিপিএল হওক বিপিএফ হওক আল্টিমেটলি ইয়াত নন ট্ৰাইবেলখিনি এক্টিভ ৰোল খেলি আছে। নন ট্ৰাইবেলক ডিভাইডেড ৰোল পলিচি কৰিবলৈ গৈ আছে। কালিলৈ প্ৰমোদ বড়োকো ল'ব পাৰে আৰু হাগ্ৰামা ছাৰকো ল'ব পাৰে আৰু কোনে ল'বলৈ গৈ আছে আমাৰ হেমন্ত বিশ্ব শৰ্মা। হেমন্ত বিশ্ব শৰ্মা এতিয়া যিখিনি আমি কষ্ট কৰিলোঁ বিটিআৰ ল'বলৈ যাওঁতে 5,000 মানুহ শ্বহীদ হৈ গুচি গ'ল। আজি ডেটত ট্ৰাইবেলবিলাকক ডিভাইড কৰি পেলাই আমাক ফান কৰি দিছে। সেই ফান কৰি দিয়াৰ কাৰণে আমাৰ মাজত এতিয়াকে এনেকুৱা এটা ভাইৰাছ সোমাই দিছে, পাৰ্টিকুলাৰ RSS আৰু নন ট্ৰাইবেল অৰ্গেনাইজেশ্যনখিনিয়ে আমাৰ মাজত হাই কাজিয়া কৰাই পেলাই টান কৰি দিয়াৰ কাৰণে ৰিজাল্টটো কি হ'ব? আল্টিমেটলি কালিলৈ বিজেপি গভৰ্ণমেণ্ট ফৰ্ম কৰিব। বিজেপি গভৰ্ণমেণ্ট ফৰ্ম কৰাৰ লগে লগে বিটিআৰৰ যিটো এডমিনিষ্ট্ৰেশ্যন পাৱাৰটো এইটো নন ট্ৰাইবেলৰ হাতত গুচি যাব। নন ট্ৰাইবেলৰ হাতত গুচি যোৱাৰ লগে লগে আপোনালোকৰ 6 শিডিউলটো এম এন অবজেক্টটো ডাইলিউট হৈ গুচি যাব। বড়ো ৰাইজ ইয়াত ছেকেণ্ড ক্লাছ হৈ যাব। ট্ৰাইবেলবিলাকৰ মাটি বাৰী ধ্বংস হৈ যাব। ট্ৰাইবেলবিলাকৰ মৰি ধ্বংস হৈ যাব। ট্ৰাইবেলবিলাকক ইয়াৰ পৰা খেদি দিব। আমি আল্টিমেটলি মাটিৰ মালিক হৈ পেলাই আমি ইয়াতে ভিখাৰী হৈ থাকিব লাগে, ৰাস্তাত টুকুৰি লৈ পেলাই ঘূৰি ফুৰিব লাগিব। Therefore, I request all my tribal fellow brothers, যিসকল ইয়াত বসবাস কৰি আছে, বড়ো, ৰাভা, মেচ কছাৰী হওক, all the tribals কৈছোঁ, আপোনালোকে পাৰ্টিকুলাৰলি আৰু খ্ৰীষ্টান যিসকল ট্ৰাইবেল মানুহ আছে প্লাছ আদিবাসীসকলক কৈছোঁ, আপোনালোকৰ ছত্তীশগড়ৰ নিচিনা গীৰ্জা জ্বলাবলৈ গৈ আছে, গীৰ্জা ধ্বংস কৰিবলৈ গৈ আছে। আৰু যিসকল বিজেপি RSSত সোমাই আছে, যিবিলাক খ্ৰীষ্টান মানুহে বিজেপিত আছে, আপোনালোকে যদি ধৰ্মটো যদি পলিটিক্স কৰিবলৈ গৈছে তেতিয়া মোৰ ক'বলৈ একো নাই। আপুনি যদি জেনুইন খ্ৰীষ্টান হয় তেতিয়াহ'লে আপোনালোকৰ মূল্যৱান ভোটটো আপুনি কেতিয়াও বিজেপিক ভোট দিব নালাগে আৰু নিদিয়ে। এইটো ষ্টেণ্ডটো আপোনালোকে ক্লিয়াৰ কৰি ৰাখক। আদাৰৱাইজ আপোনালোকে অহা কালিলৈ বিটিআৰত যেতিয়া বিজেপি গভৰ্ণমেণ্ট ফৰ্ম কৰিব, নন ট্ৰাইবেল যেতিয়া এডমিনিষ্ট্ৰেশ্যন পাৱাৰত আহিব, ট্ৰাইবেল মানুহ বড়োসকল যিবিলাক খ্ৰীষ্টান তেখেতসকলক ST চাৰ্টিফিকেট কাটিব, তেখেতসকলক চাৰ্চ জ্বলাই ধ্বংস কৰিব। আপোনালোকে সদায় ছ'চিয়েল মিডিয়াত চাই আছে। আপুনি ছত্তীশগড়ত চাওক, এভৰি ডে এট্ৰচিটি এগেইনষ্ট দ্য খ্ৰীষ্টান মানুহক গীৰ্জাত জ্বলাই আছে, খ্ৰীষ্টান মানুহক দৌৰি পিটি আছে, ছিষ্টাৰবিলাকক তেখেতসকলে জেলত লৈ গৈছে, আননেচেচাৰী ইলিগেল বেছলেছ এলিগেশ্যন দি পেলাই এৰেষ্ট কৰি আছে। সেইকাৰণে ইয়াত যিসকল খ্ৰীষ্টান মানুহ আছে, যিবিলাক খ্ৰীষ্টান আমাৰ শিডিউল ট্ৰাইবসকল আছে, বিজেপিত যোৱা means you are going against your religions, you are going against Jesus, you are going against your community interests. Therefore, Christian rights, বিজেপিক আপোনালোকে বাই টাটা কৰাটো it is mandatory for you. ট্ৰাইবেল সকল আমাৰ UPPL আৰু BPFৰ মাজত হাই কাজিয়া কৰিব নালাগে। ইট ইজ এ পলিটিক্স। আমি বড়ো মানুহ, আমি ট্ৰাইবেল মানুহ, আমাৰ অবজেক্টিভ এটাই আছিলে, আমি লাগিলে 50-50 আমি চিঞৰিছিলোঁ, আছাম শুড বি ডিভাইডেড 50-50 বুলি আমি চিঞৰিছিলোঁ। আমি একেলগে সংগ্ৰাম কৰিছিলোঁ, একেলগে আমি NDF ফৰ্ম কৰিছিলোঁ, একেলগে আমি BLT কৰিছিলোঁ। অবজেক্টিভ এটাই, আমাক লাগে ষ্টেট। আমাৰ বড়ো মানুহৰ আইডেণ্টিটি, বড়ো মানুহ কালচাৰ আমি প্ৰটেক্ট এণ্ড প্ৰমোট কৰিবৰ কাৰণে আমাৰ অবজেক্টিভটো আছিলে। কিন্তু বিজেপি কালিলৈ অহাৰ লগে লগে আমাৰ যিটো অবজেক্টিভ প্ৰমোট এণ্ড প্ৰটেক্ট
কালচাৰ অফ দ্য ট্ৰাইবেল ইউনিটিটো এইটো শেষ হৈ গুচি যাব সেইকাৰণে শেষত মই এটা ৰিকুৱেষ্ট কৰিছোঁ প্লিজ আমাক এণ্টি ট্ৰাইবেল অৰ্গেনাইজেশ্যন নালাগে আমাক এণ্টি ট্ৰাইবেল পাৰ্টিক আমাক নালাগে যিসকল আনকনচিয়াছলি 2 পইচাৰ কাৰণে বিজেপিক ছাপোৰ্ট কৰিছিলে আপোনালোকে টেক ইউ টাৰ্ণ ঘূৰি আহক come back to the mainstream to save your life to save the future of future generation of your grandchildren otherwise আমি হেড ভিক মাঙি পেলাই ঘূৰি ফুৰিবলৈ এদিন হেলো আমি লাগিব চাই থাকিব এইখিনিকে কৈ পেলাই মই আপোনালোকক আহ্বান জনাইছোঁ all the best to all the candidates whosoever is contesting in forthcoming electionত সকলো ট্ৰাইবেল মানুহ আহক জয়যুক্ত হওক ট্ৰাইবেলৰ কাৰণে কাম কৰক ট্ৰাইবেল কাৰণে মাত মাতক কিন্তু আমাৰ মাজত হাই কাজিয়া কৰিব নালাগে আৰু আমি সুবিধা দিব নালাগে নন ট্ৰাইবেলক ইয়াত আমাক শাসন কৰিবলৈ আহক আমি ট্ৰাইবেল মানুহে আমাক যদি নন ট্ৰাইবেল যদি শাসন কৰে তেতিয়াহ'লে আমি ওৱান ডে ভিখাৰী হোৱাটো কনফাৰ্ম আমাক ডিসইউনাইট কৰিবলৈ গৈছে আমাক ধ্বংস কৰিবলৈ গৈ আছে এইটো আপোনালোকে কৰিবলৈ নিদিব আৰু নকৰিব প্লিজ I as a Raju Deuri as a tribal activist I appeal and request to all my fellow brothers please don't cast any vote against the anti-tribal national party or regional party or not to any organization whosoever is working against a tribal community. That's all. Thank you.